हेलो गाइस আজি হঠাতে ওলালো ঘৰলৈ যাবলৈ আপোনালোকে ভাবিছে চাগে হঠাৎ ঘৰলৈ কিয় আৰু মই ভবা নাছিলো যে এতিয়া মই ঘৰলৈ যাম আৰু ভিডিও দিব পৰা নাছিলো দেই মই আৰু ইয়াৰ 12টা মানলৈ ক্লাস কৰিলো ক্লাস কৰি উঠি ঘৰলৈ আহিব ওলালো আৰু ইয়াৰ বাছত প্ৰথমতে মই সিট নাপালো আৰু সেইখন বাছৰ পৰা নামি আনখনলৈ উঠিবলৈ খুস্কাৰে গৈ আছো আৰু আজি মই প্ৰথমবাৰ অকলে আহিছো দেই ইমান দূৰ ঘৰলৈ বুলি প্ৰথম এক্সপেৰিয়েন্স কি নহওক বাৰু মই ঘৰলৈ আহিছিলো কিয় মোৰ বেংকৰ কাম আছিল অকমান কিবা সাইন লাগে বুলি কৈছিলে সেই কাৰণে আহি ইয়াতে মই ডাইৰেক্ট বেংকলৈ গলো আৰু ইমান বেছি সাইন কৰিছো গুটেই দেখিছেনে বাৰু সাইন কৰি আহি ঘৰলৈ ইয়াতে অকমান চিকেন বনালো তাৰ পিছত আকৌ জেঠিমাহতৰ ঘৰলৈ গলো গুটেইখিনি তাতে আছিল তাতে সকলোকে লগ পালো আৰু যেতুকে কাইলৈ যাবই লাগিব মই আকৌ অকমান বেয়াও লাগিছে সেই কাৰণে তথাপি এবাৰ হলে ঘৰখনলৈ আহিব পালো যে হেইটোৱে ভাল লাগিছে আজিলৈ এইখিনি আছিল বাই ভিডিওটো ভাল পালে লাইক কৰি দিব